নমস্কাৰ, পোনপ্ৰথমে কঠীয়াতলী লাইভ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ ইয়াৰ আগৰ ভিডিঅ'টো আছিলে পঞ্চম শ্ৰেণীৰ নতুন গণিত বিষয়ৰ কালি আৰু পৰিসীমা প্ৰাৰ্থীৰ কালি নিৰ্ণয় কিদৰে কৰিব পাৰি তাৰ ধাৰণা দিয়া হৈছিল। আজি মই পৰিসীমা কেনেকৈ নিৰ্ণয় কৰিব পাৰি তাৰ ওপৰত কিছু আলোচনা কৰিম। ইয়াত কিছু চিত্ৰ দেখা পাইছে। প্ৰথম চিত্ৰটোত 4টা বাহুৰ মাপ সমান দিয়া আছে। এই 4টা বাহু সমান হোৱাকৈ এটা বৰ্গ, এই বৰ্গটো পৰিসীমা আমি কেনেকৈ উলিয়াম চাওঁ আহক। যে সমাধানত আমি লিখিম বৰ্গটোৰ প্ৰতিটো বাহুৰ দিশ সমান 3 সেণ্টিমিটাৰ। এতেকে বৰ্গৰ পৰিসীমা সমান 4 পূৰণ বৰ্গটোৰ প্ৰতিটো বাহুৰ দিশ সমান চিহ্নৰ তলত সমান চিহ্ন 4 পূৰণ প্ৰতিটো বাহুৰ দিশ 3 সেণ্টিমিটাৰ দিয়া আছে। আমি লিখি ল'ম 3 সেণ্টিমিটাৰ। 4 3 গুণ 12 আমি তলে লিখিম 12 সেণ্টিমিটাৰ। তেনেকৈ আমি বৰ্গৰ পৰিসীমা নিৰ্ণয় কৰিব পাৰি বা বেলেগ ধৰণেও আমি কৰিব পাৰি। এই বৰ্গটোৰ 4 সীমাকেইটা যোগ কৰি দিলেও আমি একেই উত্তৰ পাম। দ্বিতীয় চিত্ৰটো দেখা গৈছে যে 3টা বাহু সমান জোখৰ অৰ্থাৎ 5 সেণ্টিমিটাৰ জোখৰ এটা সমবাহু ত্ৰিভুজ। এই সমবাহু ত্ৰিভুজটোৰ পৰিসীমা আমি উলিয়াব লাগে। যে ইয়াত প্ৰথমতে আমি লিখিম সমাধানত সমবাহু ত্ৰিভুজটোৰ প্ৰতিটো বাহুৰ দিশ সমান 5 সেণ্টিমিটাৰ। এতেকে সমবাহু ত্ৰিভুজটোৰ পৰিসীমা সমান 3 পূৰণ প্ৰতিটো বাহুৰ দিশ সমান চিহ্নৰ তলত সমান চিহ্ন দিব লাগিব। 3 পূৰণ প্ৰতিটো বাহুৰ দিশ দিয়া আছে 5 সেণ্টিমিটাৰ। আমি লিখি ল'ম 5 সেণ্টিমিটাৰ সমান চিহ্নৰ তলত সমান চিহ্ন 3 5 গুণ 15 তেনেকৈ 15 সেণ্টিমিটাৰ। আমি ঠিক অন্য ধৰণেও কৰিব পাৰি। এই 3টা বাহু আমি যদি যোগ কৰিলেও আমি সমবাহু ত্ৰিভুজটোৰ পৰিসীমা পাব পাৰি। 3 নং চিত্ৰটোত যে 5 সেণ্টিমিটাৰ দিশ দিয়া আছে আৰু 3 সেণ্টিমিটাৰ প্ৰস্থ অৰ্থাৎ দিশ আৰু প্ৰস্থ বেলেগ বেলেগ দিয়া আছে। অৰ্থাৎ এইটো এটা আয়ত। এই আয়তটোৰ পৰিসীমা আমি উলিয়াম। যে সমাধানত লিখিম আয়তৰ দিশ সমান 5 সেণ্টিমিটাৰ প্ৰস্থ সমান 3 সেণ্টিমিটাৰ। গতিকে আয়তটোৰ পৰিসীমা সমান 2 পূৰণ দিশ যোগ 2 পূৰণ প্ৰস্থ সমান চিহ্নৰ তলত সমান চিহ্ন 2 পূৰণ দিশৰ জেগাত আমি 5 সেণ্টিমিটাৰ লিখিম যোগ প্ৰস্থৰ জেগাত আমি 3 সেণ্টিমিটাৰ লিখিম। তেনেকৈ সমান চিহ্নৰ তলত সমান চিহ্ন 2 পূৰণ দিশ আৰু প্ৰস্থ দুইটা যোগ কৰিলে অৰ্থাৎ 5 আৰু 3 যোগ কৰিলে হ'ব 5 3 8। আমি ইয়াত 8 বহাই দিম। সমান চিহ্নৰ তলত সমান চিহ্ন দিব লাগিব 2 8 গুণ 16 সমান চিহ্নৰ তলত আমি লিখিব লাগিব 2 8 গুণ 16 সেণ্টিমিটাৰ। তেনেকৈ আমি এই আয়তটোৰ পৰিসীমা ওলাব পাৰোঁ। ধন্যবাদ।